সাবস্ক্রাইব কৰি ৰাখিব জেকে টেকনিক্যাল আসাম চেনেলটি কাষতে বেল আইকনটি প্ৰেছ কৰি অল অপচনটো টিপি ৰাখিব কাৰণ এনে ধৰণৰ ভিডিঅ লেটেষ্ট আপডেট। নমস্কাৰ বন্ধুসকল, জেকে টেকনিক্যাল আসাম চেনেলৰ অন্য এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে ইউটিউব যেতিয়া ভিডিঅ প্লে কৰে বা ইউটিউবত যদি কোনোবা এখন আপোনালোকে ফিল্ম চাই বা ইউটিউবত যদি আপোনালোকে এখন সিৰিয়েল চাই তেনেহ'লে আপোনালোকৰ অলপ টাইম চোৱাৰ পাছত আপোনালোকৰ ডাটা পেকটো শেষ হৈ থাকে। এইটো ডেইলি ডাটা আপোনালোকে 1.5 GB বা 1 GB পায়, সেইটো সোনকালে আপোনালোকৰ ল' হৈ যায়। গতিকে আপোনালোকে বহু সময়লৈকে আপোনালোকৰ ডাটা ব্যৱহাৰ কৰিব পৰাকৈ আপোনালোকে ইউটিউবত ভিডিঅ' কেনেদৰে প্লে কৰিব। ইউটিউবত ভিডিঅ' প্লে কৰোঁতে কি হয়, সাধাৰণতে আমাৰ ইউটিউবৰ যিবিলাক ভিডিঅ' আমি দেখা পাওঁ সেই দেখা পোৱা ভিডিঅ'সমূহ সাধাৰণতে কিছুমান HD কোৱালিটিত থাকে বা কিছুমান 4K ভিডিঅ' ৰিজলিউশ্যন যিটো ভিডিঅ' কোৱালিটি থাকে সেই কোৱালিটিত আমাৰ ভিডিঅ'সমূহ প্লে হয়। আমি নাজানো যে আমাৰ ভিডিঅ'টো কোনটো কোৱালিটিত বৰ্তমান চলি আছে। গতিকে যদি আপোনাৰ HD কোৱালিটিত চলি থাকে তেনেহ'লে আপোনাৰ কি হয়, তাতে HD কোৱালিটিত চলাওঁতে আমাৰ ডাটা যিটো ডেইলি আমি ডাটা পাওঁ সেইটো আমাৰ সোনকালে কাটি লৈ যায়। গতিকে আপোনালোকে যদি বহু সময়লৈকে চলাব বিচাৰে তেনেহ'লে আপোনালোকে ইউটিউবত এটা ছেটিং কৰিব লাগিব, যিটো ছেটিং আপোনালোকে জনাটো অতি প্ৰয়োজন হয়। গতিকে আপোনালোকে যদি শিকিব বিচাৰে তেনেহ'লে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ। আপোনালোকে কি কৰিব, আপোনালোকৰ ইউটিউবৰ যিটো এপছ আছে সেই ইউটিউব এপছটো আপোনালোকে খুলিব। খোলাৰ পাছত আপোনালোকে যেতিয়া ইউটিউব এপছটো খোলে তাতে ধৰি লওক আপুনি এখন চিৰিয়েল চাইছে। চিৰিয়েলখন যিহেতু আপোনাৰ কোৱালিটিটো হাই কোৱালিটি হৈ থাকিব পাৰে বা ল' কোৱালিটি হৈ থাকিব পাৰে। গতিকে সেইটো জানিবৰ বাবে আপোনালোকে কি কৰিব, যেতিয়া আপোনালোকে ভিডিঅ'টো প্লে কৰাৰ পাছত আপোনালোকে কি কৰিব, এই ভিডিঅ'টো আপোনাৰ ওপৰত দেখা পাব এটা ছেটিং অপশ্যন বা কিছুমানত 3টা ডট দেখা পাব, একেবাৰে কোণত থাকে 3টা ডট থাকে বা কিছুমানৰ ছেটিং বুলি থাকে। মোৰ এইটো মোবাইলত যিহেতু ছেটিং বুলি আছে বা আপোনালোকৰ মোবাইলত এই ছেটিং অপশ্যনটোৰ জেগাত 3টা সৰু সৰু ডট দেখিবলৈ পাব। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে চাব ইয়াতে কোৱালিটি বুলি এটা অপশ্যন আছে, ভিডিঅ' কোৱালিটিটোত আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি এডভান্স অপশ্যনলৈ গুচি যাব। এডভান্স অপশ্যনলৈ যেতিয়া গুচি যোৱাৰ পাছত আপোনালোকে ইয়াতে দেখা পাব 1080p মানে হ'ল পিক্সেল, 720 পিক্সেল, 480 পিক্সেল, 360 পিক্সেল, 240 পিক্সেল, 144 পিক্সেল। আপোনালোকে কি কৰিব, আপোনালোকৰ ভিডিঅ' কোৱালিটিটো যদি হাই কোৱালিটি ৰিজলিউশ্যনৰ ভিডিঅ' হয় তেনেহ'লে আপোনালোকে 240 ক্লিক কৰি আপোনালোকে ভিডিঅ'টো প্লে কৰি চাব। বা আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে আকৌ এডভান্স অপশ্যনত গুচি যাব। ইয়াতে আপোনালোকে যদি তাতোতকৈ কোৱালিটি অকণমান হাই কোৱালিটিত চাব বিচাৰে তেনেহ'লে 360 কৰিব। 360 কৰিলে আপোনালোকৰ ভিডিঅ' কোৱালিটিও ভাল আহিব, লগতে আপোনাৰ যিটো ডেইলি ডাটা পেক সেইটো আপোনাৰ বহুখিনি ইনক্ৰিজ হৈ যাব। ইনক্ৰিজ হোৱা মানে আপোনাৰ পইচা বাচি যাব। গতিকে আপোনালোকে এইকেইটা ছেটিং কৰি ল'ব, চাব আপোনালোকৰ বহুখিনি ডাটা ইনক্ৰিজ হৈ বাঢ়ি যাব। গতিকে ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব, লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষতে বেল আইকনটি প্ৰেছ কৰি অল অপশ্যনটো দবাই ৰাখিব কাৰণ এনেধৰণৰ লেটেষ্ট আপডেট ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগতীয়াকৈ ন'টিফিকেশ্যন পাই থাকিব। গতিকে আজিলৈ এৰিছোঁ, পুনৰ নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। জয় হিন্দ, বন্দে মাতৰম।